হ্যাপি ইন্ডিপেন্ডেন্স ডে যেহেতু ইন্ডিপেন্ডেন্স ডে হয় ইন্ডিপেন্ডেন্স ডেৰ কাৰণে মই আমাৰ যোনখন ফ্লেগ হয় ফ্লেগত যোনটো তিনিটা কালাৰ সেই তিনিটা কালাৰলৈ মই তিনিটা হালৱা বনাইছোঁ আৰু সেই হালৱাটোকে ধুনীয়াকৈ ফ্লেগৰ নিচিনাকৈ সজাই পেলাই আপোনালোকৰ আগত দেখাম তিনিটা হালৱা যোনটো আমাৰ অৰেঞ্জ কালাৰটোৰ কাৰণে মই গাজৰৰ হালৱা লৈছোঁ তাৰপিছত বগাটোৰ কাৰণে মই চুজি আৰু আমাৰ যোনটো পিঠাগুড়ি হালৱা বনাইছোঁ আৰু সেউজীয়াটোৰ কাৰণে গ্ৰীণ কালাৰটোৰ কাৰণে মই যোনটো ড্ৰাই ফ্ৰুটছ পাউডাৰটো অলপ নাৰিকলৰ গুড়ি দি আৰু মিঠা পানৰ যোনটো বাংলাপতি সেই বাংলাপতি ফ্লেভাৰটো দিছোঁ বিৰাটেই সুন্দৰ হয় আপোনালোকে তাতে গুলকানটো ইউজ কৰি দিব পাৰে গুলকানটো দিলে আৰু ধুনীয়া হয় ফ্লেভাৰ আহে অকণমান ইউজ কৰিব পাৰে মই দিয়া নাই পিছে কিয়নো মই বেয়া পাওঁ গুলকানৰ যোনটো ষ্ট্ৰং ফ্লেভাৰটো তো ইউজ কৰা নাই যেহেতু আমিয়ে খাম সেইটো কাৰণে দিয়া নাই আপোনালোকে দিব পাৰে খুব ধুনীয়া এটা ৰেচিপি তিনিটা ধুনীয়া হালৱা হয় তিনিটা বেলেগ বেলেগ ধৰণৰ ৰেচিপি হয় হালৱা হয় তো আশা কৰিছোঁ ভাল পাব তো মই বনাই ৰেডি কৰি থৈ দিছোঁ এতিয়া চাওঁ গাজৰৰ হালৱাটোৰ কাৰণে গাজৰ ল'ব তাৰপিছত খুব ধুনীয়াকৈ গ্ৰেট কৰি ল'ব অলপ মিহি কৰিব ইমানটো মিহি ৰাখিব তেতিয়া খাবলৈ ভাল হ'ব আৰু খুব এতিয়া পেন এখনত গাজৰৰ সেই গ্ৰেট কৰা গাজৰখিনি দি পেলাই খুব ভালকৈ লৰাব খুব ভালকৈ লৰাই থাকিব 2 মিনিট 3 মিনিট লৰাই থাকিব 2-3 মিনিটৰ পাছত আপোনালোকে চেনিটো এড কৰি দিব এইটো সিমতে কৰি থাকিব চেনিটো এড কৰি দিব এতিয়া আমি একো দিয়া নাই অকল চেনি আৰু গাজৰখিনি দি পেলাই লৰাই আছোঁ আৰু যোনটো চেনিটো গলিবলৈ ষ্টাৰ্ট কৰিব আৰু গাজৰখিনিও পানীটো তেতিয়া এৰি দিব একেলগে দুইটাই হৈ থাকিব দিছেনে পানীটো লাহে লাহে শুকাই গৈছে আৰু পানীটো ওলাইও গৈছে ওলাই পেলাই পানীটো লাহে লাহে শুকাবলৈ ধৰিছে আৰু এনেকুৱা পানীটো শুকাই যোৱাৰ লগে লগে শুকাবলৈ ষ্টাৰ্ট কৰি দিছে আৰু ঘি 1 চামুচ দি দিব খুব ভালকৈ আকৌ লৰাই দিব আৰু লৰোৱা পাছত আপোনালোকে এনেকৈ কনডেন্স মিল্ক 2 চামুচ দি দিব কনডেন্স মিল্কটো দিলে খাবলৈ টেষ্ট হয় বিৰাট ভাল লাগে মোৰ পৰিমাণটো তেনেই কম হৈছে মই কাৰণ বনোৱা নাই অকল ফ্লেগৰ কালাৰটোৰ কাৰণে মই বনাইছোঁ এইটো গাজৰ হালৱা আৰু এনেকৈ মাৱা দিব যোনটো খয়া হয় এইটো ইনষ্টেণ্ট মাৱা হয় মই ঘৰতে বনাইছোঁ আপোনালোকেও বনাব পাৰিব ওপৰৰ আই বাটনটো ক্লিক কৰি আপোনালোকে চাই ল'ব নহ'লে মোৰ ভিডিঅ'জত গৈ পেলাই চাই ল'ব পাৰিব প্লে'লিষ্টখন চাব প্লে'লিষ্টত পাই যাব এনেকৈ খুব ভালকৈ লৰাই দিব মাৱাটো তেনেই সহজতে বনাব পাৰি আপোনালোকে গৈ পেলাই চাব বিৰাট টেষ্ট হয় মাৱাটো দিলে খাবলৈ আপোনালোকে ওপৰৰ আই বাটনটোত চাব পাৰিব ক্লিক কৰি এয়া দেখিছেনে হৈ গৈছে মই ওপৰত মাৱা দিছোঁ মাৱাৰ ৰেচিপিটো আকৌ মই কৈছোঁ চাই ল'ব এবাৰ চব হালৱাতে মাৱাটো দিলে টেষ্ট হয় দেখিছেনে কিমান ধুনীয়া এটা কালাৰ হৈ গ'ল তাৰপিছত ছেকেণ্ডটোৰ কাৰণে এইটো চুজি আৰু পিঠাগুড়িখিনি খুব ভালকৈ সানি ল'ব খুব ভালকৈ ভাজি ল'ব দেই প্ৰথম তাৰপিছত ঘিউ এড কৰিব ঘি দিও আকৌ ভাজিব লাগিব বহুত দেৰি তাৰ আগত চিমত চুজি আৰু পিঠাগুড়িখিনি ভাজি ল'ব খুব ভালকৈ ভাজিব তেতিয়া খাবলৈ টেষ্ট হয় বহুত সুন্দৰ এইটো বহুত খাই ভাল লাগে বাচ্চা ল'ৰা ছোৱালীও বেছি ভাল পায় মই চুবুলৈও থৈ দিম এনেকৈ তাৰপিছত অকণকৈ গাখীৰ এড কৰিব প্ৰথমবাৰ গাখীৰটো এড কৰাৰ পাছত চেনি দি দিব এইটো চেনিটো দি দিব একেলগে আগত নিদিব এবাৰ গাখীৰটো দিয়াৰ পাছতহে চেনিটো দিব তেতিয়া খাবলৈ ভাল হয় আৰু মানে তেতিয়া লাগি ধৰাও চান্স নাথাকে চেনিটো আৰু ইয়াত দিছেনে গাখীৰটো দি পেলাই খুব ভালকৈ লৰাব এনেকৈ অলপ ফচফচীয়া হ'লে নমাই থ'ব এতিয়া থাৰ্ডটোৰ কাৰণে আহোঁ মিঠা পান ল'ব যোনটো বাংলাপতিটো ল'ব আমাৰ লোকেল পানটো নল'ব সেইটোত ফ্লেভাৰ নাই একো আৰু জ্বলাহে হ'ব এইটো মিঠা পানটো মিঠাও হয় খাবলৈ আৰু ফ্লেভাৰটো খুব ধুনীয়া হয় বাংলাপতিটো এনেকৈ ল'ব ওপৰটো আৰু তলটো কাটি ল'ব ওপৰ ঠাৰিটো কাটি ল'ব আৰু তলৰ যোনটো জোং হয় জোংটো কাটি ল'ব কাটি লৈ পেলাই এইকেইটা আপোনালোকে মিক্সিত টুকুৰাকৈ কাটি গ্ৰাইণ্ড কৰি ল'ব এনেকৈ কাটি ল'ব টুকুৰাকৈ কাটি ল'ব এনেকৈ দেখিছেনে মই কাটি ল'লোঁ পানকেইখন তেতিয়া গ্ৰাইণ্ড হৈ যায় গ্ৰাইণ্ড কৰি ল'ব গ্ৰাইণ্ড কৰাৰ আগতে কি এয়া ড্ৰাই ফ্ৰুটছ আৰু এয়া নাৰিকলৰ গুড়ি আৰু ড্ৰাই ফ্ৰুটছখিনিও তাতে মই দি দিম একেলগে গ্ৰাইণ্ড কৰি দিম গোটেইখিনি
তাত দি দিছোঁ আৰু বেলেগ একো কাম নাথাকে এইটো গ্ৰাইণ্ড কৰি দিম তাৰপিছত এখন পেনত এইখিনি লৰাম অলপ ঘি দি দিম অলপ এতিয়া কালাৰটো বগা বগা হৈছে কিন্তু নহয় পিছত পুৰা সেউজীয়া হৈ যাব এইটো চেনিটো গলিবলৈ ষ্টাৰ্ট কৰিব তাৰপিছত ঘি 1 চামুচ কনডেন্স মিল্ক দিছোঁ ঘিউ দিম ঘিউ দি দিব 1 চামুচ খুব ভালকৈ লৰাই থাকিব দিছেনে কালাৰটো আহি গৈছে গ্ৰীণ লৰাই থাকিব খুব ভালকৈ লৰাব লাগিব লৰাই থাকিব এয়া দেখিছেনে হৈ গৈছে খুব ধুনীয়া হয় আপোনালোকে এইটো লাডু কৰিও খাব পাৰে আৰু লাডু কৰি পেলাই নাৰিকলৰ গুৰিত লেটিয়াই দিব খুব ধুনীয়া লাগে খাই এয়া তিনিটা ৰেডি গাজৰৰ হালৱা এইটো চুজি আৰু পিঠাগুড়ি হালৱা আৰু এইটো মিঠাপানৰ যোনটো ড্ৰাই ফ্ৰুটছ আৰু মিঠাপানৰ হালৱাটো খুব সুন্দৰ তিনিটাৰ খাবলৈও সুন্দৰ বিৰাট ধুনীয়া ফ্লেভাৰ আহে খাই বিৰাট আৰু এইকেইটা আমি কি কৰিম এটা গ্লাছত ফ্লেগ তিনিটা কালাৰ ফ্লেগৰ নিচিনাকৈ সজাই দিম সজাই দিছোঁ সজাই দিছোঁ প্ৰথমতে গ্ৰীণ দিছোঁ হোৱাইট তাৰ ওপৰত গাজৰ হালৱাটো দি দিম তাৰপিছত ফ্লেগৰ নিচিনা হৈ যাব দেখিবলৈ তিনিটাৰ টেষ্টটো বহুত ভাল লাগে আপোনালোকে এনেকৈ খাব আপোনালোকে অকলেও খাব পাৰে অকলে এটা এটাকৈ বনায়ো খাব পাৰে এনেকৈ তিনিটা লগাইও খাব পাৰে কাৰণ তলত এইটো ড্ৰাই ফ্ৰুটছটো হ'ল ওপৰত এইটো চুজি হালৱা আৰু পিঠাগুড়ি হালৱা হ'ল আৰু ওপৰত গাজৰ হালৱা তিনিটা ফ্লেভাৰে একেলগে খালেও বিৰাটেই সুন্দৰ হয় খাবলৈ খাব আপোনালোকে এনেকৈ বনাই হেপী ইণ্ডিপেণ্ডেন্স ডে আশা কৰোঁ ভাল লাগিছে আৰু এনেকৈ বনাই খাব আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু অলপ বাকী আছে পিকচাৰ আভি বাকী হে মেৰে দোস্ত চাই থাকক এয়া হৈ গৈছে কি ধুনীয়া লাগিছে ৰেডি টেন এতিয়া মই খাম খাই চাওঁ গোটেইবোৰ নাহেগৈচোন বহুত টেষ্টি হৈছে বহুত টেষ্টি বনাই চাব আপোনালোকে এনেকৈ এনেকৈ পিঠা পাণৰ সেইটো খাবলৈ বিচাৰিছোঁ নাহে ন তলত আছেগৈ সেইটো আহিলে এইটো গ্ৰীণটো আহিছে বহুত টেষ্টি হয় বহুত টেষ্টি হৈছে বহুত আপোনালোকে খাব যোনটো আমাৰ পাণটোৰ ফ্লেভাৰ আহিছে বিৰাটেই ধুনীয়া হৈছে আপোনালোকে খাব এনেকৈ বনাই আশা কৰিছোঁ ভাল লাগিলে তেতিয়াহ'লে আকৌ এটা ভ্লগ লৈ আহিম তেতিয়ালৈকে হেপী ইণ্ডিপেণ্ডেন্স ডে জয় হিন্দ বন্দে মাতৰম ভাৰত মাতা কি জয় আৰু জয় আই অসম ভিডিঅ'কেইটা কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাসকলে ছাবস্ক্ৰাইব কৰিব আৰু হিট দ্য বেল আইকন থেংক ইউ